জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰৰ বাবে আলোচনা। দিনজোৰা আলোচনা চক্ৰ। আমি ধন্যবাদ জনাইছোঁ কাৰণ অসম চৰকাৰে আচলতে এই সিদ্ধান্ত লৈছে যে জাতিৰ প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থাটো চাহ জনগোষ্ঠী এটা সংগঠনক প্ৰদান কৰিবলৈ যিটো ব্যৱস্থা লৈছে নিশ্চিতভাৱে আদৰণীয় পদক্ষেপ। অসম চৰকাৰক আমি আদৰণি জনাইছোঁ। অসম চৰকাৰ বোকাখাতত দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ল আলোচনা সভা। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত এই বিশেষ আলোচনাটি হয়। অসম চৰকাৰে অসমৰ সকলোবোৰ জাতি জনগোষ্ঠী তেওঁলোকৰ জাতিগত প্ৰমাণপত্ৰৰে নিজ নিজ জনগোষ্ঠীৰ দ্বাৰা কৃতিত্ব প্ৰদান কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰক আমি আদৰণি জনাইছোঁ। অসম চৰকাৰে সমগ্ৰ চাহ জনগোষ্ঠীৰ ৰাইজে আদৰণি জনাব কাৰণ এইটো এটা আমি আচলতে বহুদিন ভুক্তভোগী। আমাৰ জনগোষ্ঠীৰ যিসমূহ কোটা থাকে মেডিকেল ইঞ্জিনিয়াৰিং সেই কোটাসমূহ আচলতে অনা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীয়ে ছাত্ৰ ছাত্ৰীয়ে সদায় দখল কৰি লৈ যায় আৰু আমাৰ প্ৰকৃত চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকল সদায় বঞ্চিত হৈ থাকে। গতিকে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰৰ ব্যৱস্থাটো যদি সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ হয়, ত্ৰুটি বিস্তৃতি যদি তাত নাথাকাকৈ এটা ব্যৱস্থা হয় তেতিয়া নিশ্চিতভাৱে মই ভাবোঁ যে আমাৰ জনগোষ্ঠীৰ উপকৃত হ'ব, ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। তাৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ খুব সোনকালে আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিম। সেয়েহে চাহ জনগোষ্ঠীৰ জাতিৰ প্ৰমাণপত্ৰ সম্পৰ্কে আলোচনাটি বোকাখাতত অনুষ্ঠিত হয়। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাৰ বাবে সকলোবোৰ সমাজ আৰু সংগঠনৰ সৈতে আলোচনা সভাটি আয়োজন কৰা হয়। বোকাখাতৰ পৰা সুভাষ চাহুৰ ৰিপৰ্ট টিটি নিউজ অসম। বিজেপিৰ বিধায়ক তেৰছ গোৱালে সভাপতিত্ব বহন কৰি আছে। এই ক্ষেত্ৰত আপোনালোকৰ কোনো ঐক্যমতত এতিয়ালৈকে আহিব পৰা নাই, আমি যিমানখিনি গম পাইছোঁ। কথা হৈছে যে জাতিগত প্ৰমাণপত্ৰ কৰ্তৃত্বটো আমি ভাবিছোঁ যে অৰাজনৈতিক এটা অনুষ্ঠানৰ হাতত থাকক আৰু কোনোবা ৰাজনৈতিক ব্যক্তিয়ে যদি জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিব বিচাৰে তেতিয়া স্পষ্ট কথা ৰাজনীতি ত্যাগ কৰিব লাগিব। ৰাজনীতি ত্যাগ কৰি জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ দায়িত্ব লওক, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু ৰাজনৈতিক দলত থাকি বিধায়ক সাংসদ মন্ত্ৰী হৈ থাকি কাষ্ট চাৰ্টিফিকেটো দিম দুয়োটা কথাটো কেতিয়াও নহ'ব। মানে হয় তেওঁ বিধায়ক পদত থাকক নহ'লে জাতীয় মহাসভা সভাপতি পদ হয় ৰাজনীতি কৰক আৰু নহয় জাতিগত প্ৰমাণৰ দায়িত্ব দুয়োটা একেলগে নহ'ব স্পষ্ট।